আল্লাহ মাটিৰে কবৰ। যদি মাটিৰে কবৰ বনাই থৈছে তে তোমালোকে কিয় হাহাকাৰ কৰিছা? সৰ্বানন্দ সোণোৱাল আৰু সেই মন্ত্ৰীসকল, তোমালোকে ভাবিছা নেকি তোমালোকৰ মৃত্যু নহ'ব বুলি? তেতিয়া কি লৈ যাবা তোমালোকে? আমি কিন্তু মানুহৰ মৰম লৈ যাম আৰু তোমালোকে মানুহৰ জোতাৰ কোব লৈ যাবা। গতিকে যোনে যি কাম নকৰক, আজি আমচুৰ প্ৰেচিডেণ্টে হওক, ছেক্ৰেটাৰী হওক, সমাজৰ কাম, ৰাইজৰ কাম কৰোঁতে কিন্তু স্বাৰ্থপৰ হৈ নকৰিবা। নিজক ত্যাগ কৰিবলৈ শিকিবা। ত্যাগ কৰিলেহে তাৰ ফল পাবা। তোমাৰ নামত দোৱা কৰিব। মই সূৰ্যত আছে কোটিপতি হ'ব পাৰিলো হয়, মই কেইটামান ভাত পালেই হ'ল, পিন্ধিবলৈ কাপোৰ এযোৰ পালেই হ'ল, বাছ মানুহৰ লগত থাকোঁ, মানুহক ভাল পাওঁ, বাছ। ত্যাগটো পৃথিৱীত ডাঙৰ বস্তু। গতিকে স্বদেশক ভাল পাবলৈ হ'লে মই এই নেতাখিনিক কৈছোঁ, বেয়া পাইছা নেকি? বেয়া পাইছা? মুছাৰফ ক'লে গ'ল, বেয়া নাপাবা। এই বাস্তৱ কথা। এই কথা কোনেও নকয়, কিন্তু নেতা হৈ নেতৃত্ব লৈ জাতিক নাখাবা, ৰাইজৰ কলিজা নাখাবা। নেতাগিৰি কেতিয়াও নকৰিবা। চালাম দি থাকিবা, ৰাইজক সেৱা কৰি থাকিবা, তাতেই পুণ্য হ'বা, তাতেই পুণ্য হ'বা। এই ঘৰে ঘৰ নহয় আৰু আছে ঘৰ, আল্লাহ বনাই থৈছে মাটিৰে কবৰ। আল্লাহ মাটিৰে কবৰ। এই ঘৰে ঘৰ নহয় আৰু আছে ঘৰ, আল্লাহ বনাই থৈছে মাটিৰে কবৰ। আল্লাহ মাটিৰে কবৰ। ধুনীয়া পৃথিৱী মাটিৰে গঢ়িলা, বেহেস্তৰে গুপ্ত ভাণ্ডাৰ ৰচুলক দিলা। আল্লাহ ৰচুলক দিলা। ধুনীয়া পৃথিৱী মাটিৰে গঢ়িলা, বেহেস্তৰে গুপ্ত ভাণ্ডাৰ ৰচুলক দিলা। আল্লাহ ৰচুলক দিলা। এই ঘৰে ঘৰ নহয় আৰু আছে ঘৰ, আল্লাহ বনাই থৈছে মাটিৰে কবৰ। এই কথাটো কিন্তু চবেই জানে, তথাপিও পাপ কৰে, কিন্তু তথাপিও বিখ্যাত। দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, দুনিয়া এদিনৰ, দুনিয়া দুদিনৰ, নেকিৰ কাম কৰি যোৱা তেওঁৰে চৰণত। আল্লাহ তেওঁৰে চৰণত। তুমি নেকিৰ কাম কৰি যোৱা, তুমি তেওঁৰ চৰণত নেকিৰ কাম কৰি যোৱা, তেতিয়া তুমি স্বৰ্গ পাবা। এই ঘৰে ঘৰ নহয় আৰু আছে ঘৰ, আল্লাহ বনাই থৈছে মাটিৰে কবৰ। নবীজি কিনো তোমাৰ লীলা, নবীজি কিনো তোমাৰ লীলা, কোরআনৰ বাণীৰে জগত মহিলা। কোরআনৰ বাণীৰে তুমি জগতক মহিলা।
নবীজি কিনো তোমাৰ লীলা কোৰাণৰ বাণীৰে ইছলামক মহিলা ইছলামক মহিলা জগতক মহিলা কিমান যে মহিলা তুমি ইয়াতে মই কি কৰিছো আমাৰ গুৰুজনা শংকৰদেৱক আৰু আমাৰ গুৰু আজান পীৰক মই একেটা দৰগাহলৈ লৈ আহিছো একেটা ঠাইলৈ লৈ আহিছো কিয়নো আমি যে একে এইকাৰণে গুৰুজনাৰ যিটো সুৰ শংকৰদেৱৰ আমাৰ গুৰুজনাৰ যিটো সুৰ চাম কাণ দূৰৈ হৈ নাযাবা পুনৰ বাঢ়ি গঢ়াই দিছো ঘৰতে থাকিবা মই এইটো আনি আকৌ ইয়াত লগাই দিছো আমি একেলগ হৈছো তাৰমানে একেটা প্ৰাণ হৈছো একেটা কলিজা দুখন কলিজা একেলগ কৰিছো কি কৰিছো নবীজি কিনো তোমাৰ লীলা এইটো আনি গুৰুজনা এইটো আনি একেলগে মিলাই দিছো কিয়নো আমি একেলগে থাকিব লাগিব আমি একেলগে থাকিব লাগিব নাই বহুত মানুহ আছে আৰু এটা গান আছে এইটো গান